নমস্কাৰ বন্ধুসকল, কি খবৰ? আপোনালোকে ভালে আছে? আজি মই এফালে ৰংঘৰলৈ গৈ আছোঁ পহুকৰ হৈ। আপোনালোকক দেখা ভিডিঅ'টো জাৰ্ণিটো দেখাম, কেনেকুৱা পৰিৱেশ হয়। আহক এই ভিডিঅ'টো চাওঁ শেষলৈকে। আপোনালোকে আঁতৰি নাযাব, চাই থাকক এই ভিডিঅ'টো। বন্ধুসকল, এতিয়া পহুকৰ ৰাস্তাটোত আমি গৈ আছোঁ বৰ্তমান। ই আগত দেখিছে, এয়া কি ধুনীয়া পথাৰ। চাইকেল মাৰি কেনেকুৱা লাগিছে বন্ধুসকল? চাইকেল মাৰি ভাগৰ লাগিলে, সেইকাৰণে ব্ৰেক টাইমত আমি ইয়াতে বহিছোঁ। এয়া আমাৰ বন্ধুসকল দেখিছে, আমাৰ লগত পাই গৈছেহি। এয়া দেখিছে ফ্লেগ চেগ লৈ আহিছে। এয়া আমাৰ হাই বুলি কৈ দিয়া আকৌ। এই দেখিছে, এতিয়া ধুনীয়াকৈ আমি এতিয়া পহুকৰ হৈ যাম আৰু ফুৰিবলৈ আজি 15 আগষ্টৰ দিনা। দেখিছে একদম পাতা চাটা খুৱাই, দেখিছে আপোনালোকে। এয়া দেখিছে, বলক যাওঁ এতিয়া। কেনেকুৱা লাগিছে বন্ধুসকল? এতিয়া বৰ্তমান পহুকৰ ৰাস্তাটো সোমাইছে, একদম পোন ৰাস্তা। আপোনালোকে দেখিবলৈ পাইছে, দেখিছে আগত আমাক গৈছে কৌশিক দাদা গৈ আছে আগত। আমি বৰ্তমান মেইন আলি পাই গ'লোহি। এইফালে যাব লাগিব। এখন চাইনবোৰ্ড দেখিছে আপোনালোকে। এইফালে যায় শিৱসাগৰ আৰু এইফালে যায় নাজিৰালৈ। এতিয়া যাবলৈ ওলাইছোঁ। বন্ধুসকল, ৰংঘৰ পাম আৰু বেছি দূৰ নাই। আপোনালোকে চাই থাকিব শেষলৈকে ভিডিঅ'টো। টাইগ্ৰাউণ্ডটো দেখা আহোঁগৈ বৈ। এইফালে আপোনালোকে দেখিব,
এয়া আপোনালোকে দেখিবলৈ পাইছে চাইকেল এয়া দেখিছে জাতীয় পতাকা ওলোমাই থৈছে চাইকেল দেখিছে এইফালে আমাৰ ফালে হিমাংশু বৰ্তমান আমি ৰংঘৰ পাই গ'লোহি আপোনালোকে দেখিবলৈ পাইছে মোৰ কেমেৰাৰ সন্মুখত বন্ধুসকল দেখিছে এতিয়া বৰ্তমান পাইছোহি আৰু এতিয়া মোৰ লগৰকেইটা দুশ্মন বুলিছে এইজনে দেখিছে এই দেখিছে আমাৰ ৰংঘৰৰ পৰিৱেশ এই দেখিছে ফটোগ্ৰাফী মা আকৌ আমাৰ এইফালে হেৰি আহি আছে বন্ধুসকল দেখিছে মই খটখটীয়া ওপৰলৈ উঠি আহিছোঁ বন্ধুসকল দেখিবলৈ পাইছে এয়া আমাৰ ৰংঘৰৰ ভিতৰৰ দৃশ্য এইফালে দেখিছে এয়া আপোনালোকে দেখিবলৈ পাইছে ৰংঘৰৰ বাহিৰৰ দৃশ্য ফটোগ্ৰাফী মাৰোঁ গোটেইকেইটাই এয়া দেখিছে আপোনালোকে বাহিৰৰ কেনেকুৱা পৰিৱেশ ৰংঘৰৰ ভিতৰৰ পৰা ইমান সৰু ৰাস্তাও ভিতৰলৈ সোমাই আহিলোঁ বন্ধুসকল মই ৰংঘৰৰ ভিতৰলৈ সোমাই আহিলোঁ এয়া দেখিছে আপোনালোকে দেখিছে এই ফটোগ্ৰাফী মাৰা এই দেখিছে আমাৰ এয়া হিমাংশু আমাৰ কৌশিক দি কিনি গ'ল এই দেখিছে আমাৰ কৌশিক বৰ্তমান আমি সোমাই আহিলোঁ লগৰ কেইটামান আহিম বুলি কৈছিলে আহিব নোৱাৰিলে তেওঁলোকৰ কাৰণে সেইটো বেয়া খবৰ এই দেখিছে এই কৌশিক বন্ধুসকল ৰংঘৰৰ সন্মুখৰ ফালৰ পৰা চালে এনেকুৱা লাগে চক দেখিছে আমি এতিয়া বৰ্তমান আহি আছোঁ বহিম আৰু কি ধুনীয়া পৰিৱেশ দেখিছে এইখিনিত অলপ বহিছোঁ বন্ধুসকল চব ফটো মৰা ব্যস্ত হৈ গ'ল এতিয়া মইহে আছোঁ ফটো মাৰিবলৈ এতিয়া মোক ফটো মাৰি দিয়ে কোনে আমাৰ দেৱজিৎ দাই এইফালে দেৱজিতে ফটো মাৰি দিব মোক আৰু বিভিন্ন জেগাত যাব আছে আপোনালোকে সকলোকে ভিডিঅ'টো চাই থাকিব এয়া আপোনালোকে দেখিবলৈ পাইছে ৰংঘৰ পাছফালৰ চোৱাৰ দৃশ্য কি ধুনীয়া দেখিছে আপোনালোকে ये দেখিছে আমাৰ ব'লা এই যাম আমি যাওঁ এতিয়া টাইমটো চাওঁ
কাৰেংঘৰ যাবানে পটাপট পাৰিম চাই যামগৈ বোলে একো নহয় হে একো নহয় পুটুকৈ পামগৈ আমি তোমালোক তেতিয়া গৈ থাকিব পাৰিবা নাই হে তোমালোক গৈ থাকিবা দেই যাবি দেই এতিয়া সোমাই মেলি যাম বাই বাই যাবি দে ভালকৈ গৈ পেলাই ফোন এটা মাৰিবি আজি আমি 7টা বজাত কমে ঘৰ নোসোমাওঁ কাৰণ আজি আজাদী কা দিৱস এই দেখিছে বন্ধুসকল আমাৰ ৰংঘৰৰ কিনাৰতে আমি জিৰণি ল'ব আহিছোঁ কবি ফটো মাৰিম বুলি ভাবিছোঁ এই দেখিছে মই এটা ফটো মাৰি দিম ইয়াক আপোনালোকে ভিডিঅ' চাই পেলালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'টো যাতে শ্বেয়াৰ কৰি দিয়ে দেই মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি থৈ যাব ঘণ্টাটো ঘুচিয়াই থৈ যাব যিমান পাৰে কি মজা লাগিছে কৈছোঁ নহয় আজি যদি এই দেখিছে আৰু যিমান পাৰোঁ সিমান দেখাবলৈ চেষ্টা কৰিম আজি ভিডিঅ'টো দীঘলীয়া হ'লেও আপোনালোকে মোৰ ভিডিঅ'টো ফুল ৱাটচ কৰি যাব আপোনালোকে বন্ধুসকল এতিয়া তলাতল ঘৰ চাবলৈ যাম আপোনালোকে ভিডিঅ'টো যিমান পাৰে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বন্ধুসকল লাগিছে এতিয়া মই ৰংঘৰৰ পৰা ওলাই আহিছোঁ এতিয়া ডাইৰেক্ট তলাতল ঘৰলৈ যাম বন্ধুসকল ওলাই আহিলোঁ বুটিয়া এতিয়া আমি তলাতল ঘৰ যাম মোৰ মিষ্টেক হৈছিল কাৰেংঘৰ বুলি এই দেখিছে ন-দুৱাৰ এইখন দেখিছে আপোনালোকে ন-দুৱাৰ ফাইনেলি তলাতল ঘৰ পাই গ'লোহি দেখিছে গাইজ ধুনীয়াকৈ তলাতল ঘৰলৈ সোমাই গৈছোঁ এয়া দেখিছে আমাক টিকেট নাই লোৱা আজি কাৰণ 15 আগষ্টৰ বাবে আমাক এই টিকেট লোৱা নাই বস্তু দেখাওঁগৈ বন্ধুসকল বৰটোক দেখিছে নাই কমেণ্টত জনাবচোন এই আপোনালোকে দেখিবলৈ পাইছে বৰটো এটা বৰটো কি হ'ল দেখিছে আপোনালোকে বৰটো আজি বহুত ধুনীয়া চাঞ্চ পালোঁ আকৌ ন বন্ধুসকল দেখিছে মই তলাতল ঘৰৰ ওপৰেদি খোজ দুখোজকৈ ওপৰলৈ উঠি আহিছোঁ তলাতল ঘৰৰ ওপৰলৈ দেখিছে আপোনালোকে আপোনালোকে দেখিবলৈ পাইছে তলাতল ঘৰৰ ওপৰৰ দৃশ্য বন্ধুসকল দেখিছে মই তলাতল ঘৰৰ ভিতৰত সোমাইছোঁ বন্ধুসকল সোমাই আহিছোঁ এতিয়া তলাতল ঘৰ ভিতৰত দেখিছে পুৰা তলাতল ঘৰৰ ভিতৰ এইফালে আহিলোঁ আকৌ কেনি যাম ঘূৰি কিয় চিক্ৰেট এইফালে যা এইফালেতো বন্ধ কৰি দিলে
ভিডিঅ'টো যাতে বন্ধ কৰিলে এইফালে যাতে বন্ধ কৰিলে গাইজ দেখিবলৈ পাইছে আপোনালোকে। বন্ধুসকল, মই এতিয়া তলাতল ঘৰৰ তলত সোমাম। এই আপোনালোকে দেখিছে তলৰ খাপটোত সোমাম এতিয়া। বন্ধুসকল একদম তলৰ খাপত আহিছোঁ আমি। বন্ধুসকল দেখিছে তলৰ খাপত থকা তলতে এটা সুৰংগ। এইটো বৃহৎ সুৰংগ, তাত বাদলি চালি ধৰি এগাল সোমাই আছে। আপোনালোকে মোৰ এই মোবাইলৰ কেমেৰা কেপচাৰ হৈছে দেখিছে সোপা বাদুলি দেখিছে আপোনালোকে কিমান বাদুলি সোমাই আছে এই সুৰংগটোত। দেখিছে আপোনালোকে নিশ্চয় কেমেৰাত কেপচাৰ হৈছে দেখিছে আপোনালোকে। বন্ধুসকল আমি কেনি সোমাই কেনি ওলাইছোঁ গমেই পোৱা নাই দেখিছেনে। আকৌ ইফালে ওলালোঁ দেখিছেনে বন্ধুসকল, এই আগৰ জেগাডোখৰ দেখিছে আপোনালোকে। দেখিছে গাইজ গৈ আছোঁ শেষেই হোৱা নাই। অ' মাই ডগছ গৈয়ে আছোঁ শেষেই হোৱা নাই। অ' মাই ডগছ ক'লা মিডিয়া এইফালে ক'ত যায়? এনেকৈ ঝেলাই আগতে লাগে ন, ইটাই গাঁঠি দিয়া আগতে লাগে ন। বৰ্তমান আমি এতিয়া দৌললৈ যামগৈ। দৌললৈ যাম, আপোনাৰ একেবাৰে দৌলতে লগ কৰিম, তেতিয়া সেয়াই দেখা পাৰিম। মনত পৰিছে আৰু দেখিছে গাইছ ৰংঘৰৰ ভিতৰত এই কাৰেংঘৰ এই তলাতল ঘৰৰ ভিতৰৰ দৃশ্য। এইফালে আমাৰ দেখিছে ফটো ভাল উঠিব, ফটো ভাল উঠিব। বন্ধুসকল এতিয়া আমি দৌল যাওঁ, আপোনালোকক দৌল দেখাম, একেবাৰে দৌলতে লগ কৰিম আৰু আপুনি শেষলৈকে ভিডিঅ'টো চাই থাকিব। বন্ধুসকল এতিয়া গৈ আছোঁ আমি শিৱদৌল, আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। আপোনালোকে এতিয়া মোৰ এই ভিডিঅ'বোৰ সকলোকে শ্বেয়াৰ কৰি দিয়ক। বন্ধুসকল দেখিছে আমি দিখৌ দলং পাই গ'লোঁ। সৌখন দেখিছে আগৰ পুৰণা দলং, ইফালে থকাখন দেখিছে। আমি এতিয়া দিখৌ দলঙৰ ওপৰত দেখিছে এই আগত কৌশিক গৈ আছে, এয়া দেখিছে আপোনালোকে। বন্ধুসকল শিৱদৌল পাই গ'লোহি, আপোনালোকে নিশ্চয় দেখিছে এয়া শিৱদৌল। এয়া এইখিনিতে মই চাইকেলখন ৰখাওঁ, এয়া কৌশিকে ৰখালে। এয়া উঠি আহিলোঁ ধুনীয়াকৈ খটখটি দেখিছে আপোনালোকে, এই ধুনীয়াকৈ উঠি আহিছোঁ। এয়া শিৱদৌলৰ সন্মুখৰ দৃশ্য আপোনালোকে নিশ্চয় দেখিছে। এয়া আগত কৌশিক গৈ আছে, এয়া আপোনালোকে দেখিবলৈ পাইছে শিৱদৌল। বন্ধুসকল আহি এতিয়া বৰ্তমান
শিৱদৌল পাইছোঁহি আৰু ইয়াৰ চৌপাশবোৰ দেখাম আপোনালোকক কেনেকুৱা কৰি ৰাখিছে আপোনালোকক। বন্ধুসকল দেখিবলৈ পাইছে মোৰ কেমেৰাৰ সন্মুখত এয়া শিৱদৌল। এতিয়া আমি গৈ আছোঁ ধুনীয়াকৈ। এয়া দেখিছে ওপৰৰ ফালে কি ধুনীয়া লাগিছে। এয়া বাঁহ কাম কৰি আছিল চাগে সম্ভৱ। এয়া কি ধুনীয়া পৰিৱেশ। এয়া কিনাৰৰ দৃশ্য শিৱদৌলৰ। এয়া দেখিছে নিশ্চয় আপোনালোকে। সৌফালে সেউৱা শিৱসাগৰ পুখুৰী। এইফালৰ পাছফালৰ দৃশ্য দেখিছে আপোনালোকে কি ধুনীয়া লাগে। দেখিছে আপোনালোকে নিশ্চয়। এয়া দেখিছে এয়া ধুনীয়াকৈ গৈ আছোঁ আমি। এয়া চাইডে এয়া দেখিছে আপোনালোকে। এয়া মানুহে ফটো মাৰিছে দেখিছে। এয়া ফটো মাৰিছে দেখিছে নিশ্চয় আপোনালোকে। এতিয়া আমি ধুনীয়াকৈ শিৱসাগৰ পুখুৰী পাৰলৈ যাওঁ। আহক গৈ থাকোঁ শিৱসাগৰ পুখুৰীলৈ। এয়া আপোনালোকে দেখিবলৈ পাইছে শিৱসাগৰ পুখুৰীৰ পাৰ। এয়া দেখিছে শিৱসাগৰ পুখুৰীৰ পাৰ কি ধুনীয়া লাগিছে। এয়া কিনাৰতে ৰাস্তা। ইফালে এই চাইডলে এখন আৰক্ষী থানা দেখিছে আপোনালোকে। এইখন হৈছে পাৰ্ক। আমি আগতে ইয়াতে খেলিব আহিছিলোঁ পিকনিকত। আপোনালোকে দেখিবলৈ পাইছে পুখুৰীৰ পাৰৰ পৰা শিৱদৌল কি ধুনীয়া লাগে। এই পাৰৰ পৰা শিৱদৌলটো দেখিবলৈ দেখিছে আপোনালোকে। তিনিটা দৌল জিলিকি উঠিছে। এইফালে পুখুৰীটোৰ পাৰ দেখুৱাইছোঁ আপোনালোকক। এয়া দেখিছে কি ধুনীয়া লাগিছে। এতিয়া ধুনীয়াকৈ এয়া দেখিছে আই লাভ শিৱসাগৰ দেখিছে আপোনালোকে। বন্ধুসকল যাওঁগৈ এতিয়া। ভিডিঅ'টো কেনেকুৱা পালে ক'ব। আৰু এতিয়া গৈ থকা জাৰ্ণিটো অলপ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। ব'লক এতিয়া। বন্ধুসকল মই আহি বৰ্তমান ঘৰ পালোহি। মই আপোনাক আহি থকা জাৰ্ণিটো দেখাম বুলি কৈছিলোঁ, কাৰণ মই আমাৰ ঘৰ অৱস্থিত থকা চাৰিঙৰ পৰা শিৱসাগৰলৈ চাইকেল চলাই যাওঁতে বহুত ভাগৰ লাগে। অৰ্থাৎ সেইবাবে মই আপোনালোকক সেই ঘূৰি অহাৰ জাৰ্ণিটো দেখাব নোৱাৰিলোঁ। বেয়া নাপাব, আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ। আৰু ভিডিঅ'টো বহুত দীঘলীয়া হয়, সেইবাবে মই আপোনালোকক দীঘলীয়া নকৰিলেও আপোনালোকক ভালদৰে ভিডিঅ'বোৰ দেখাব নোৱাৰোঁ। সেইবাবে আপোনালোকক অনুৰোধ জনালোঁ যে মই আহি থকা ভিডিঅ'টো দেখাব নোৱাৰিলোঁ। আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি দিবলৈ আপোনালোকে নাপাহৰিব। আজিলৈ ইমানেই। জয় আই অসম। ধন্যবাদ। বাই বাই।